প্ৰবল ইচ্ছাশক্তি, আত্মবিশ্বাস আৰু কিবা এটা কৰাৰ হেঁপাহ থাকিলে একোৱে যেন হেঙাৰ হ'ব নোৱাৰে। তাকে প্ৰমাণ কৰি দেখুৱাইছে মৰিগাঁৱৰ বিকাশ বৰদলৈয়ে। বিকাশ ঘৰুৱা সামগ্ৰীৰে আচলতে জিম তৈয়াৰ কৰিছে। বাঁহৰ তলত মানুহে শুনিলে আচৰিত বুলি ক'ব, বাঁহৰ তলতো জিম হ'ব পাৰেনে? কেনেকৈ কৰা আচলতে? হয়, আচলতে এইবিলাক দেখিছে ঘৰতে বনাই কৰি লৈছোঁ আমি, যিহেতু এয়া ধৰা চাৰু আছে, এইবিলাক ঠেলা চকা আছে আৰু ইটা, এনেকৈ আমি ধৰা তামোলেদি কাটি কৰি এনেকৈ মানে শৰীৰটো চৰ্চা কৰি গৈ আছোঁ। আনুষ্ঠানিক জিম নোলোৱাকৈ এই আইডিয়াটো তোমাৰ মনলৈ কেনেকৈ আহিল প্ৰথম? হয়, এই আইডিয়াটো বহুত দিনতে 3 বছৰমান হ'ল। তেতিয়াই ধৰা চাওঁ, ময়ো চাওঁ তেনেকুৱাকৈ ভিডিঅ' চাওঁ, বাহিৰৰ ভিডিঅ' চাওঁ, আৰু যিহেতু মোৰো ফেভাৰেট হয় সেই বিদ্যুৎ জামাল, তাকো ফ'ল' কৰোঁ অলপ অলপ, তেনেকৈ আৰু চাই তেনেকৈ কৰিছোঁ। আচ্ছা, এই ধৰা প্ৰফেশ্যনেল জিম কৰিবলৈ গ'লে প্ৰটিন পাউডাৰ খায়, তাৰপিছত ডায়েট মেইনটেইন কৰিব লগা হয়, এক হাই ডায়েট। তুমি ঘৰত থাকি কি ডায়েট মেইনটেইন কৰিব লগা হয়? আচ্ছা, ডায়েটটো মেইনটেইন কৰোঁ। ধৰা খাওঁ আমি, ধৰা যেনেকৈ ধৰা ভীমকল আৰু বুট, আৰু বিশেষকৈ আমি ৰাতিপুৱা খাওঁ পইতা ভাত বুলি কয়, এইটো মানে পানী দিয়া ভাতটো, যিটো ৰাতি আমি পানীত তিয়াই থওঁ। তোমাৰ ইউটিউব চেনেলত মই দেখা পালোঁ তুমি চয়াবিন ৰাতিপুৱা, য'ত নেকি বইল কণী খায় মানুহে। একচুৱেলি চয়াবিনটো বহুত ভাল হয়। বিশেষকৈ চয়াবিনটো খাব লাগে, পানী তিয়াই খাব লাগে, যিটো পানীত আমি তিয়াই ধৰা 2-3 মিনিটমান থৈ কাৰণে সেই চয়াবিনৰ পানীটো টিকি কাৰণে হেৰি কৰি কাৰণে সেইটো খাব লাগে, বিশেষকৈ তেনেকৈ খাব লাগে। ফ্ৰাই কৰি খাই একো ইমান মানে লাভ নাই, যিহেতু ফ্ৰাই কৰিলে তেলটো পোৱা যায়, তেলটো বিশেষকৈ আমাৰ তেলেইটো আমাৰ গোটেই শৰীৰটো ফেটছ বঢ়ায়। ভিডিঅ'ত আপোনালোকে আচলতে যি ষ্টাণ্ট দেখিছিলে ৰণী আৰু বিকাশৰ, সেই ভয়ানক ষ্টাণ্ট আজি আপোনালোকক দেখুৱাম। এয়া ৰণী আছে, ৰণীয়ে ষ্টাণ্ট কৰি দেখুৱাব। প্ৰফেশ্যনেল মানে জিমনাষ্টিক খেলিবলৈ হ'লে শুনামতে 14 বছৰ তলত হ'ব লাগে, যিহেতু মোৰ 20 বছৰ ওপৰ পাৰ হ'ল। আছে বহুত কেইজন আছে আমাৰ 14 বছৰ তলত আছে, বিশেষকৈ ছোৱালী 2জনী আছে, বাকী আৰু 2টামান আছে, বাকী সবা চব 14 বছৰ ওপৰত গ'ল।
ধৰা নৱপ্ৰজন্ম ওলাই আহে তোমাৰ ওচৰত জিমনাষ্টিকৰ ট্ৰেইনিং ল'বলৈ, তুমি নিশ্চয় আগ্ৰহী? মই আগ্ৰহী। মই যিমানখিনি পাৰোঁ মানে মই যিমানখিনি জানো সেইখিনি শিকাবলৈ পাৰিম। কিন্তু যিবিলাক বস্তু মানে প্ৰয়োজন হয় কোমল কোমল কিবা মেথছবিলাক, সেইবিলাক অভাৱৰ বাবে মানে বহুতে শিকিম কৈ আছে কিন্তু শিকাব পৰা নাই। নৱপ্ৰজন্ম ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে এফালে, আনফালে তোমালোকে ইমান ধুনীয়াকৈ শৰীৰ চৰ্চা কৰিও যে নিজৰ স্বাস্থ্য ঠিকে ৰাখিব পাৰি, ভালে ৰাখিব পাৰি, কি ক'বা? তাকেই সেইবিলাক বিষ বুলি চবেই জানে, বেয়া বস্তু বুলি চবেই জানে, সেইবিলাক যাতে এৰি দিয়ে। এইটো এৰাটো হ'ব পাৰে কঠিন, কিন্তু চেষ্টা কৰিলে পাৰে। সেইটো নিজৰ লগত কথা, নিজৰ মনৰ লগত কথা। মনে বিচাৰিলে চব কৰিব পাৰি। মানে নিজে এইবিলাক অলপ এক্সাৰচাইজবিলাক কৰিলে এনেও অলপ মনটো সুস্থ থাকে, ভালে থাকে, সেইবিলাকৰ প্ৰতি আসক্তিটো কমি যাব। সেইবিলাক ৰাতিপুৱা ভাটিবেলা যিটো টাইমতে হয় সেইটো টাইমতে অলপ হ'লেও মানে এইবিলাক এক্সাৰচাইজবিলাক কৰিব লাগে। কৰিলে নিজৰ শৰীৰটোৰ লগতে মনটো ভালে থাকে। মানে যদি তোমাৰ ওচৰত কোনোবাই ট্ৰেইনিং ল'বলৈ পাৰ্চনেলি আহিব বিচাৰে, তুমি দৰ্শকসকলক কি ক'ব বিচাৰিবা? তাকে বিচাৰোঁ মই যিখিনি জানো মানে সেইখিনি শিকাবলৈ পাৰিম। যিখিনি জানো সেইখিনিকে শিকাম। তাৰ বাবে যোনে আহিব বিচাৰে আহিব পাৰে। মই পাৰা মানে ট্ৰেইনিং দিম মই যিমানখিনি পাৰোঁ। যিহেতু ময়ো নাজানো ইমানখিনি, যিহেতু বস্তুবিলাকৰ ইমান অভাৱ আছে অলপ, সেইবিলাক হ'লে যেতিয়ালৈ হ'ব তেতিয়া মানে শিকাব পাৰিম আৰু। ইয়াতে আচলতে বিকাশহঁতে ষ্টাণ্ট কৰে, কিছুমান শৰীৰ চৰ্চা কৰা দেখিবলৈ পোৱা যায়। বিকাশ ইয়াত কি কৰা? ইয়াতে আমি ধৰা মৰ্ণিং আহোঁ, কুম্ফু প্ৰেক্টিছ কৰোঁ। কুম্ফু প্ৰেক্টিছ কৰাৰ লগতে বিভিন্ন ধৰণৰ ষ্টাণ্টবিলাক কৰাৰ লগতে ছিক্স পেক যে তুমি মোক সুধিছিলা যে ফোন কৰি তোমালোকে ছিক্স পেক কেনেকৈ বনালা, ধৰা ছিক্স পেকটো আমি একচুৱেলি ইয়াতে কৰোঁ। এইটো কোনো জিমত মানে তেনেকুৱা সুবিধা নাই। ধৰা ইয়াতে আমি কুম্ফু প্ৰেক্টিছ কৰি কাৰণে ধৰা যিবিলাক স্লিপিঙৰ ধৰা প্ৰেক্টিছ থাকে, এক্সাৰচাইজ থাকে, ধৰা সেইবিলাক আমি কৰোঁ। আৰু বিভিন্ন ধৰণৰ এইফালে পুলাপ বাৰ কিবা মাৰিবৰ কাৰণেও সুবিধা আছে। এই যে ষ্টাণ্টবিলাক তোমালোকে কৰা, ষ্টাণ্ট মানে চিনেমাৰ কায়দাৰে কৰা, যিহেতু চিনেমাৰ কায়দাৰে কৰা জিমবিলাক ট্ৰেইনাৰ থাকে, ট্ৰেইনাৰৰ পৰা শিকিলেও কিন্তু ভালকৈ কৰিব নোৱাৰে, তথাপিও তোমালোকে ট্ৰেইনিং নোহোৱাকৈ ইমান ধুনীয়াকৈ কৰিছা। হয়, এইটো মানে ধৰা এটা নিজৰ উৎসাহ লাগে যে এই বস্তুটো এনেকৈ কৰিবই লাগিব। সেইটো নিজৰ উৎসাহ আৰু নিজে মানে কোনো ট্ৰেইনাৰ ধৰা সুবিধা লৈ মানে সহায় লোৱা নাই। ধৰা মোবাইলৰ সহায় লৈছোঁ, যিহেতু আগৰ দিনত ইমান ভাল মোবাইলো নাছিল। তেনেকৈ টিভি চাই এনেকৈ। জিমনাষ্টিকো কৰা চাগে? জিমনাষ্টিকো কৰোঁ। যিহেতু জিমনাষ্টিক মই শিকিছোঁ, মোৰ লগৰ এজন আছে 7 বছৰৰ পৰা তেওঁ কৰি আছে। ধৰা তাৰ লগতে মই আহি যোগদান কৰিলোঁ। 3 বছৰ হৈছে মোৰ ৰানিং, মই তাৰ পৰা শিকি আছোঁ। আৰু মই তোমাৰ ভিডিঅ' এটা দেখিছিলোঁ যে ৰমাকান্ত দেউৰীয়ে তোমাক অলপ সহায় কৰিব, তাৰমানে ছোৱালীৰ ক্ষেত্ৰত মানে ছোৱালীক কেনেকৈ প্ৰশিক্ষণ দিব লাগে। হয়, কাৰণে বিশেষকৈ সেইটোৱে আমি চবে মানে আমাৰ গ্ৰুপটোৱে ভাবিছোঁ যে ছোৱালী বহুত ধৰণৰ কিবাকিনি মানে ৰেপ হৈছে, কিবা হৈছে, এইবিলাক যিহেতু ছোৱালীক লাগে, এইবিলাক কিবা চেল্ফ ডিফেন্সৰ কাৰণে বহুত জৰুৰী হয়। সেইটো কাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে এইটো চেল্ফ ডিফেন্সটো আমি শিকাবৰ কাৰণে মানে আমি বিচাৰোঁ যাতে ছোৱালীবিলাকক ফ্ৰীতে। সেইটো কাৰণে চৰকাৰকো আহ্বান কৰিছোঁ, আৰু MLA ছাৰো আহিছিলে আৰু নিতুমণি ছাৰো আহিছিলে, যে চবকে এনেকৈ আহ্বান কৰিছোঁ যাতে আমাক সুবিধাবিলাক দিয়ে।
আজিলৈ ইমানে, লগ পাম নেক্সট ভিডিঅ'টোত। আপোনালোকে চাই থাকিব নিপেন্স ব্লগ, আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।